নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজলৈ আজি এটা নতুন ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে আগন্তুক বহাগ বিহুৰ সাংস্কৃতিক সন্ধিয়াত অসমৰ কণ্ঠশিল্পীসকলে কোনে কিমান মাননি ধাৰ্য কৰিছে। প্ৰথমে আমি অসমৰ এজন বিশিষ্ট শিল্পী জুবিন গাৰ্গৰ বিষয়ে ক'বলৈ ওলাইছোঁ। জুবিন গাৰ্গে ধাৰ্য কৰিছে 8ৰ পৰা 9 লাখ। দ্বিতীয়তে পাপনে ধাৰ্য কৰিছে 8ৰ পৰা 9 লাখ। নীল আকাশে ধাৰ্য কৰিছে 4ৰ পৰা 4.5 লাখ। আচুৰ্য বৰপাত্ৰই ধাৰ্য কৰিছে 3ৰ পৰা 4 লাখ টকা। কুসুম কৈলাশে ধাৰ্য কৰিছে 3ৰ পৰা 3.5 লাখ টকা। ভৃগু কাশ্যপে ধাৰ্য কৰিছে 3ৰ পৰা 3.5 লাখ টকা। দীপলিনা ডেকাই ধাৰ্য কৰিছে 3ৰ পৰা 3.5 লাখ টকা। প্ৰিয়ংকা ভৰালীয়ে ধাৰ্য কৰিছে 2.5 লাখৰ পৰা 3 লাখ টকা। শংকুৰাজে ধাৰ্য কৰিছে 2.5 লাখ টকা। সান্নিধ্য ভূঞাই ধাৰ্য কৰিছে 1.5 লাখ টকা। দীক্ষু শৰ্মাই ধাৰ্য কৰিছে 3 লাখ টকা। ৰবীন চাওলাঙে ধাৰ্য কৰিছে 2.5 লাখ টকা। মণ্টু মণিয়ে ধাৰ্য কৰিছে 2.5 লাখ টকা। ৰাকেশ ৰিয়ানে ধাৰ্য কৰিছে 2ৰ পৰা 2.5 লাখ টকা। দেৱজিৎ বৰাই ধাৰ্য কৰিছে 2ৰ পৰা 2.5 লাখ টকা। সুভাষনা দত্তই ধাৰ্য কৰিছে 2 লাখ টকা। গতিকে ভিডিঅ'টো ইমানেই। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।